লগৰজনী ঘৰত গৈছিলোঁ আৰু তাই দায়িত্ব দিলে তাহাঁতৰ ভণ্টিজনীক সজাই দিব লাগে, তাই ৰাসত নাচিব। আৰু ময়ো ধুনীয়াকৈ তাইক মেকআপ কৰি দিলোঁ আৰু চাদৰ মেখেলা পিন্ধাই কৰি ৰেডি কৰি দিলোঁ। আৰু তাইক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোৰ মাতটো ভাগি আছে তো মাতটো ইগন'ৰ কৰিব। আৰু ময়ো ৰেডি হৈ ল'লোঁ, ৰেডি হৈ তাইৰ ওচৰত গৈ ফটোত অকণমান উঠিলোঁ। তাই নচা চাওক এতিয়া।